মার্কেট বহুত ভলেটাইল তথাপিও কিন্তু ভারতীয় বিনিয়োগকারীয়ে বজাৰত বহুত পয়সা ঢালিলে কিয় বলক তাৰ ওপৰতে অলপমান আলোচনা কৰোঁ 2025-26 বৰ্ষত মার্কেট বহুত অস্থিৰতাত ভুগিলে 2024 চনত সেপ্টেম্বৰ মাহত যোনটো হাই বনাইছে সেইটো হাই এতিয়ালে ব্ৰেক কৰিব পৰা নাই আৰু এই 1.5 বছৰ সময়ছোৱাত মার্কেটত কিন্তু বহুত উত্থান পতন দেখা গল তথাপিও কিন্তু ভারতীয় বিনিয়োগকারীয়ে পয়সা ঢালিয়ে থাকিলে মই কথাখিনি আন্দাজত কোৱা নাই মই এমপিৰ ডেটাৰ ওপৰত বেছ কৰিয়ে কৈ আছো এমপি মানে এছ'চিয়েশ্যন অফ মিউচুৱেল ফাণ্ডছ ইন ইণ্ডিয়া সো এমপিৰ মতে যোৱা বছৰ মাৰ্চ মাহত ইকুইটি মিউচুৱেল ফাণ্ডৰ AUM আছিল 28.57 কোটি টকা এইবাৰ ইকুইটি মিউচুৱেল ফাণ্ডৰ AUM বৃদ্ধি পাই পেলাই 33.54 লাখ কোটি টকা তাৰমানে যোৱা বছৰ তুলনাত ইকুইটি মিউচুৱেল ফাণ্ডৰ AUM 17% বৃদ্ধি পালে হিউজ জাম্প আৰু ইন্টাৰেষ্টিং কি জেনাৰেলি মার্কেট যেতিয়া এনেকুৱা অস্থিৰ হৈ থাকে তেতিয়া বিনিয়োগকাৰীয়ে লাৰ্জ কেপ ফাণ্ডত বেছিকে পইচা ঢালে কাৰণ লাৰ্জ কেপ ফাণ্ডবিলাক অলপমান ষ্টেবল হয় কিন্তু এইবাৰ অলপমান উল্টা দেখা গল এইবাৰ মানুহে বিনিয়োগকাৰীয়ে লাৰ্জ কেপ ফাণ্ডত পইচা ইমান ঢালা নাই বেছি পইচা ঢালিছে ফ্লেক্সি কেপ ফাণ্ডত ফ্লেক্সি কেপ ফাণ্ডৰ AUM যোৱা বছৰ তুলনাত 25% বৃদ্ধি পোৱা দেখা গল ফ্লেক্সি কেপ ফাণ্ড মানে কি ইয়াতে আপোনাৰ লাৰ্জ কেপ মিড কেপ স্মল কেপ সকলো ধৰণৰ ষ্টক থাকিব সো ফাণ্ড মেনেজাৰে বজাৰৰ আউটলুক লৈ পেলাই ক্যাপিটাল এলোকেশন কৰে সো এইবাৰ মিড কেপ ফাণ্ডত AUM গ্ৰোথ 23% দেখা পোৱা গল তো ফাৰ্স্ট পজিশনত আছে ফ্লেক্সি কেপ ফাণ্ড আৰু সেকেন্ড পজিশনত আছে মিড কেপ আৰু ইন্টাৰেষ্টিং কি আৰু এটা ইন্টাৰেষ্টিং কবলৈ গলে লাৰ্জ কেপ ফাণ্ডৰ AUM এইবাৰ উল্টা হ্ৰাস পোৱাহে দেখা গল মানে যোৱা বছৰ তুলনাত AUM অলপমান কমিহে গল সো ইয়াৰ পৰা আমি কি গম পালো ইয়াৰ পৰা আমি দুটা কথা গম পালো যে আমাৰ ভাৰতীয় বিনিয়োগকাৰী এতিয়া অলপমান মেচিউৰড হৈছে বজাৰ যেতিয়া কমি আহে তেতিয়া বজাৰৰ পৰা পলাই নাযায় উল্টা পইচা ঢালেহে আৰু দুই নম্বৰ আৰু এটা কথা গম পালো মানুহে এতিয়া ৰিস্ক ৰিটাৰ্ণ ট্ৰেড অফটো ভালদৰে কৰিব পৰা হৈছে মানে ৰাইজে এতিয়া অলপমান ৰিস্কটো লব বিচাৰে